হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই হ'লোঁ আপোনাৰ হোষ্ট আৰু ৰোষ্ট হৰজ্যোতি মুদৈ। আজি আমি এনেকুৱা 5বিধ জন্তুৰ বৈজ্ঞানিক নামৰ বিষয়ে জানিম, অৰ্থাৎ চাইণ্টিফিক নেমৰ বিষয়ে জানিম, যি সাধাৰণতে আমি ঘৰৰ দেখা পাওঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। নাম্বাৰ 1, কাউ অৰ্থাৎ গৰু। গৰুৰ বৈজ্ঞানিক নাম হৈছে বছ টৰাছ। নাম্বাৰ 2, গট অৰ্থাৎ ছাগলী। ছাগলীৰ বৈজ্ঞানিক নাম হৈছে কাপ্ৰা আগুগ্ৰুছ হেয়াৰকাছ। নাম্বাৰ 3, পিগ। আপোনালোকেতো গাহৰি নিশ্চয় দেখিছে। এই গাহৰিৰ বাৰু চাইণ্টিফিক নেম কি জানিছিলেনে? হয় বন্ধু বান্ধৱীসকল, গাহৰিৰ বৈজ্ঞানিক নাম হৈছে চাচ। আমাৰ সকলোৰে ঘৰত নিশ্চয় জানো কুকুৰ আছে। কুকুৰ আমি সকলোৱে চিনি পাওঁ। এই কুকুৰৰ বাৰু বৈজ্ঞানিক নাম কি আপোনালোকে জানেনে? কুকুৰৰ বৈজ্ঞানিক নাম হৈছে কেনিছ লিওপাছ ফেমিলিয়াৰিছ। নাম্বাৰ 5, কেট অৰ্থাৎ মেকুৰী। মেকুৰীৰ বৈজ্ঞানিক নাম হৈছে ফেলিছ কেটাছ। আপোনালোকে এই জন্তুকেইবিধৰ বৈজ্ঞানিক নাম আগতে জানিছিলেনে? যদি জানিছিলে তেন্তে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।